মইতো এতিয়াও বিশ্লেষণ কৰা নাই, কাৰণ কিয় আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে আমি দুইজনে বহি আমি বিশ্লেষণ কৰিম আৰু তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিত ৰূপত ক'ব। কিন্তু আমাৰ যি কেলকুলেশ্যন বা আমি ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু মই প্ৰাক্তন ৰাজ্যিক সভাপতি, যিহেতু প্ৰতিটো সমষ্টিৰ লগত মোৰ এটা সম্পৰ্ক আছে আৰু মানুহৰ পৰা যি মনৰ যি উমান পাওঁ যে আগন্তুক দিনত 21টাৰ ওপৰত বিৰোধীয়ে 2026 চনত 21টাৰ ওপৰত বেছি চিট তেওঁলোকে পোৱাৰ সম্ভাৱনা নাই। অৰ্থাৎ 21টা তেওঁলোকে পায় মানে তাৰমানে 105টা আমাৰ যি এন ডি এ আমাৰ 105টা আমাৰ নিশ্চিত ওপৰত পোৱাৰ সম্ভাৱনা আছে। নাই, মই সেই কথাষাৰ ক'লোঁ না, তেওঁ হৈছে মানে অন্ধবিশ্বাসৰ পিছত মানে ঘূৰা মানুহ। কাৰণ কিয় তেওঁ এটা পূৰ্বনুমান কৰি লৈছে যে আগতে যেতিয়া ডিলিমিনেশ্যন হৈছিলে তেতিয়া চৰকাৰ মানে হাৰা বুলি তেখেতে কৈছিলে আৰু তেওঁৰ সেইটো এটা ধাৰণা যে এইবাৰো নিশ্চিতভাৱে বিজেপি হাৰিব। এইবোৰ কথা জনসাধাৰণক কোৱা কথা নহয়, এইবোৰ কথা মানে কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলক ক'ব পাৰিব। কাৰণ সেইটোক লৈ পেলাই যাতে সেইখিনি যাতে সম্পদ, সেই সম্পদটোকে লৈ পেলাই যাতে তেওঁলোকে এটা কিবা আশা এটা ৰাখিব লাগিব। কিন্তু আজি দেখিছে যে একেবাৰে আশাবোৰ চব নিৰাশা হৈ গ'ল। নিৰাশা হোৱাৰ পিছত এতিয়া কি বুদ্ধি ওলায়? গতিকে এনেকুৱা এটা অদ্ভুত এটা পুৰণা এটা কথা, অন্ধবিশ্বাসৰ দৰে কথা এটা তেওঁ কংগ্ৰেছৰ কাৰ্যকৰ্তাৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে কৈছে। অসমৰ জনসাধাৰণক মই এতিয়াও কৈছোঁ যে যেতিয়ালৈ অসমৰ জনসাধাৰণৰ অসমীয়া স্বাভিমান আৰু ভাৰতীয় স্বাভিমান যেতিয়া তেওঁলোকৰ হৃদয়ত থাকিব তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰজোঁটক আঁতৰ কৰিব নোৱাৰিব। এতিয়া কলিয়াবৰটো কাজিৰঙা কৰিলে আৰু নগাঁও লোকসভা, যিহেতু দুইটা লোকসভা সমষ্টি এইবাৰ কেনেকুৱা ফলাফল হ'ব বুলি ভাবে? যিহেতু আপুনি নগাঁৱতে আছে, পূৰ্বে ৰাজ্যিক সভাপতিও আছিল, গতিকে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কেনেকুৱা ফলাফল আশা কৰিছে? আমিতো আশাবাদী, কাৰণ কিয় পূৰ্বতে যিহেতু আমাৰ নগাঁও সমষ্টিত 4বাৰকৈ ৰাজেন গোহাঁই ডাঙৰীয়া জিকিছিলে, গতিকে আমি নগাঁও সমষ্টিটো আশাবাদী। আৰু এইবাৰ যিহেতু আগে পিছে আমাৰ এনেকুৱা হয় যেতিয়া আমাৰ বিশেষকৈ নগাঁও সমষ্টিটোৰ ক্ষেত্ৰত যে আগতে আমাৰ হোজাই লামডিং আছিলে আপোনাৰ মানে নগাঁও সমষ্টিৰ লগত আছিলে, এতিয়া সেইটো মানে কাজিৰঙালৈ গ'ল। কাজিৰঙা যোৱাৰ পিছত নিশ্চিতভাৱে তাত ভোটটো কিছু বাঢ়িব তাত। সেইবুলি আমি এইটো নকওঁ যে আমাৰ ইয়াতে যে ভোট কমিব, কিন্তু কলিয়াবৰটো আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰথমবাৰৰ বাবে এইবাৰ জিকাটো নিশ্চিত। বৰপেটা প্ৰথমবাৰৰ কাৰণে জিকাটো নিশ্চিত।